Hi everyone, মই Chandan, মই আপোনালোকক সকলোকে আকৌ এবাৰ ওয়েলকাম জনাইছো মোৰ চেনেল Chandan's ব্লগলৈ। সো আপোনালোক নিশ্চয় ভালে আছে আৰু ময়ো ভালে আছো আৰু ভালে থাকক, ষ্ট্ৰং থাকক, ভালকৈ থাকক। বাট আজি ইন্ট্ৰোটো মোৰ অলপ বেলেগ হৈছে কাৰণ আজি মই আছো বেলেগ এটা ঠাইত আৰু কোড আছো আপোনালোকে নিশ্চয় দেখিছে এই পিছফালৰ ব্যাকগ্ৰাউণ্ডটো চাই। ইয়েস, মই আছো আজি জিমত। সো আজি মই জিম কৰিম আৰু জিমটো দেখুৱাম ভালকৈ। মই য'ত থাকো তাৰ জিম বহুত ভাল জিম। সো কেতিয়াবা আহোঁ মই। আজি যিহেতু সানডে, আজি টাইম আছে মোৰ হাতত, আহিছোঁ। সো ভিডিঅ'টো অকণমানো স্কিপ নকৰাকৈ ভাই থাকিব। ভিডিঅ'টো বহুত ভাল হ'ব, আশা কৰোঁ আপোনালোকে যেন এই ভিডিঅ'টো চাই ভাল পাব আৰু যদি ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তাৰে আশাৰে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। সো গাইজ, মই ৰেডি হৈ গ'লোঁ জিম কৰিবলৈ। চাওঁ, মই ফাৰ্ষ্ট অফ অল জিম কৰাৰ আগতে মই যিয়ে জিম নকৰোঁ, যিয়ে এক্সাৰচাইজ নকৰোঁ, ফাৰ্ষ্ট বডি ৱাৰ্ম আপ কৰাৰ অতি প্ৰয়োজন। ফাৰ্ষ্ট ৱাৰ্ম আপৰ পৰা আহক আৰম্ভ কৰোঁ। ৱাৰ্ম আপ কমপ্লিট হৈ গ'ল। নাও মই কৰিম ফ্ৰী ৱৰ্কআউটৰ ফাৰ্ষ্ট ষ্টেপ পুল আপছ, নহ'বা আমি থলুৱা ভাষাত চিন আপ কৰিম। তো আহক। কমপ্লিট হৈ গ'ল। নাও হ'ব এগেইন পুছ আপ। আৰু মই যিখিনি ৱৰ্কআউট কৰিম আজি, তাৰ তাৰমানে কোনো গেপ নাথাকিব। অনলি 10 ছেকেণ্ডৰ গেপ থাকিব এটা ৱৰ্কআউটৰ পৰা আনটা ৱৰ্কআউটৰ ভিতৰত। চ' 10 ছেকেণ্ড ৰেষ্ট ল'ম। 1 2 3 4 5 6 7 8 9 10। চ' নাও কৰিম পেৰেলেল বাৰ, এইটো বেছিকেলি পেৰেলেল বুলি কয়। আকৌ 10 ছেকেণ্ড ৱেইট কৰিছোঁ মই। তো পেৰেলেল বাৰ বিশেষকৈ এইটো কয় চেষ্টৰ কাৰণে। চ' কাম অন। So again 10 second rest. 1 2 3 4 5 6 7 8 9 10. তো এইটো হ'ব shoulder touch push up, only 10 bar.
এগেইন 10 সেকেন্ড রেস্ট 10 সেকেন্ড রেস্টের পিছত কৰিম Again, pull-ups. 1, 2, 3, 4, 5, 6, 7, 8, 9, 10. তো প্ৰচেছটো একেবাৰে সেম চলি থাকিব এটা এক্সাৰসাইজৰ পিছত 10 সেকেন্ড ৰেষ্ট তো নাও পুল আপছ কৰিলোঁ এগেইন 10 সেকেন্ড মাত্ৰ যোনটো মই পুছ আপ কৰিছিলোঁ সেইটো হ'ল ফুল বডি ৱৰ্কআউট বুজিছ সেইটো বহুত ভাল কৰিবলৈ ভাল নহয় কৰিলে বহুত ভাল আপোনালোকে ট্ৰাই কৰিব আৰু পাৰিব নিশ্চয় তো নেক্সট ৱৰ্কআউটলৈ আহক আৰু নাও যোনটো আপোনালোকক দেখুৱাম সেইটো হ'ল চবতকৈ হাৰ্ড পুছ আপ মানে মোৰ কাৰণে হাৰ্ড হয় চ' আপোনালোকে ট্ৰাই কৰিব আৰু ক'ব মোক কেনেকুৱা হয় চ' আহক So now 10 minute time din 4 minutes ago. So guys, exercise কৰি finish হৈ গ'ল না মই যাম মোৰ থকাৰ জেগালৈ সো গোটেই ভিডিওটো গোটেইখিনি এক্সাৰসাইজ কভাৰ কৰিবলৈ দিগদাৰ হৈ যায় কাৰণ ভিডিওটো দীঘল হ'লে আপোনালোকে আমনিও পাব পাৰে সো ভিডিওটো এইখিনিতে শেষ কৰিম বুলি ভাবিছোঁ যদি ভিডিওটো চাই ভাল পায় এটা ছাবস্ক্ৰাইব কৰি দিব লগতে মোক লাইক কৰি দিব নেক্সট এটা ভিডিও বনাবলৈ উৎসাহ পাবলৈ সো আজিলৈ বাই বাই টাটা ষ্টেণ্ড টুইন উইথ মি আৰু আগৰ দৰে জয় অসম থেংক ইউ লাভ ইউ অল